আইতা কালি কথাটোৰ কাৰণে চাগে তুমি মোৰ ওপৰত এতিয়াও খং কৰি আছা। খং নকৰিবাচোন আইতা, তুমি মোক এনেকৈ খং কৰি থাকিলে মোৰ বহুত দুখ লাগে। মই তোমাক কথা দিছোঁ, কালি তেনেকৈ দেৰি কৰিলোঁ, আনদিনালৈ তেনেকৈ দেৰি নকৰোঁ, সোনকালে আহিম জল্দি গ'লেও, ঠিক আছে? আদিত্য, তই তোৰ আইতাৰক ফুচলাব নালাগে। মই তোৰ ওপৰত খং কৰি থকা নাই, তইহে চাগে মোৰ ওপৰত খং কৰি আছ। আচলতে মোৰেই ভুল আছিল, তহঁতক কালি তেনেকৈ ক'বই নালাগিছিল একো। মেঘায়ো দেখা নাই মোৰ কথাবোৰত কিমান খং কৰিলে। হ'ব দে, যি কৰ কৰি থাক, আজিৰ পৰা একো নকওঁ। আৰু কাইলৈ মই ঘৰলৈ যামগৈ। ভাবিছিলোঁ ইয়াত আৰু কেইদিনমান থাকিম, কিন্তু নাই, নাথাকোঁ আৰু ইয়াত। যিখন ঘৰত মোৰ গুৰুত্বই নাই সেইখন ঘৰত আৰু মই থাকিব নোৱাৰোঁ। কাইলৈ মই যামগৈ, আৰু মোক থাকিবলৈ জোৰ নকৰিবি। নিজ মনে আহিছিলোঁ যেতিয়া নিজ মনেই যামগৈ, তহঁতক আৰু আমনি দি নাথাকোঁ। আইতা কি কৈছা তুমি এইবোৰ? হা, তোমাৰ নাতিক তুমি এনেকুৱা কথাবোৰ কৈছা যাক তুমি ইমান বেছি ভাল পোৱা? শুনা আইতা, তোমাক মই যাবলৈ নিদিওঁ, তুমি ইয়াতে থাকিব লাগিব। আৰু তোমাৰ গুৰুত্ব নাই বুলি কৈছা যে, কি গুৰুত্ব নাই কোৱাচোন? এইখন ঘৰত তোমাৰে আটাইতকৈ গুৰুত্ব আছে। প্লিজ আইতা, তেনেকুৱা কথাবোৰ নক'বা। মই তোমাক ঘৰলৈ যাবলৈ নিদিওঁ, ইয়াতে থাকিব লাগিব। আৰু কিয় যাবা? তুমি মোৰ ঘৰতহে আছা। তহঁতৰ চাহ খাই হোৱাই নাই এতিয়ালৈকে? সেই আইতাক নাতিকে মিলি কি কথা পাতি আছ? কি কথা পাতি আছোঁ আমি সেইটো জানিবলৈ বাদ দে। তই এটা কাম কৰিবি গগন, কাইলৈ আমি ৰাতিপুৱাতে গাঁৱলৈ যামগৈ। ইয়াত আৰু নাথাকোঁ বুলি ভাবিছোঁ, সেইকাৰণে কাপোৰ কানিবোৰ বান্ধি ল'বি আৰু গগনকো কৈ দিবি। আৰু আদিত্য, তই মোক ৰখাবলৈ চেষ্টা নকৰিবি। মই নাথাকোঁ বুলি কৈছোঁ যেতিয়া নাথাকোঁ, আৰু তোৰ কথাও শুনাত নাই। মই এবাৰ সিদ্ধান্ত লৈছোঁ যেতিয়া সেই সিদ্ধান্ত আৰু সলনি কৰিব নোৱাৰোঁ। মা, তই এইবোৰ কি কৈছ? মানে মই একো বুজি পোৱা নাই। কাইলৈ যামগৈ মানে? খুৰা চোৱাচোন, আইতাই কেনেকুৱা কথাবোৰ কৈ আছে। আইতাই কৈছে এইখন ঘৰ বোলে আইতাৰ গুৰুত্ব নাই। তুমিতো ভালকৈ জানা যে আইতাৰ এইখন ঘৰত কিমান গুৰুত্ব আছে। কোৱাচোন, আইতাক অলপ বুজোৱা। মই তোমালোকক যাবলৈ নিদিওঁ কাইলৈ, সিমানেই ক'লোঁ। কি হ'ল আজি আকৌ তুমি মোক ফোন কৰিলা যে? মই কোৱা কথাবোৰ পাহৰিলা নেকি? তোমাক মই মানা কৰিছিলোঁ মোক ফোন কৰিবলৈ, তাৰপিছতো তুমি। শুনা, যদি টকাৰ কাৰণে ফোন কৰিছা তেনেহ'লে এটা কথা মই তোমাক এতিয়াই কৈ দিছোঁ, তোমাক আৰু মই টকা দিয়াত নাই। যিমানখিনি দিলোঁ সিমানখিনি বহুত আছিল। আৰু টকাৰ কাৰণে ফোন নকৰিবা মোক। ফোন ৰখা এতিয়া, মই তোমাৰ লগত কথা পাতি থাকিব নোৱাৰোঁ। মোৰ টাইম ৱেষ্ট নকৰিবা। নহয় শ্যামলী, মই তোমাক আজি টকাৰ কাৰণে ফোন কৰা নাই। আচলতে তোমাৰ খবৰ এটা ল'বলৈ মন গ'ল, সেইকাৰণে তোমাক ফোন কৰিলোঁ। কি ক'লা তুমি? মোৰ খবৰ ল'বলৈ ফোন কৰিলা? ৱাও, ইমান বছৰটো মোৰ খবৰ লোৱা নাছিলা, তেন্তে এতিয়া কি মৰম জাগি মোলৈ? শুনা, তোমাৰ এনেকুৱা কথাবোৰ শুনিবলৈ মোৰ একেবাৰে ইচ্ছা নাই। মই কৈছোঁ নহয় তোমাক, মোক আৰু ফোন কৰি আমনি দি নাথাকিবা। তোমাৰ লগত মই কথা নাপাতোঁ আৰু পাতিবৰ ইচ্ছাও নাই। ফোন ৰখা এতিয়া প্লিজ। খুৰী, আপুনি কাম এটা কৰিব নাজানে ভালকৈ? যদি কাম কৰিব নাজানে তেনেহ'লে প্ৰথমতে শিকি ল'ব, তাৰপিছত কাম কৰিবলৈ আহিব। ইমান ধুনীয়া কাপকেইটা আপুনি ভাঙি পেলালে। আপুনি জানেনে এই কাপকেইটা কিমান দাম লৈছিল? ৰ'বা মেঘা, ইমান সৰু এটা কথাতে ইমান চিঞৰ বাখৰ কৰি নাথাকিবা। মই জানি বুজি কাপকেইটা ভঙা নাই, পৰিলোঁ অংক বিচাৰি, সেইকাৰণে পৰিলে হাতৰ পৰা। আৰু তুমি যে এই দামৰ কথা কৈছা, হা, কিমান দাম লৈছিলে এইকেইটা? এনেকুৱা কাপ বহুত দেখিছোঁ মই। কি ক'লে খুৰী? মই এটা সৰু কথা চিঞৰ বাখৰ কৰি আছোঁ। আপোনাৰ কাৰণে সৰু কথা হ'ব পাৰে, কিন্তু মোৰ কাৰণে এইটো সৰু কথা নহয়। মই সেইবোৰ একো নাজানো। আপুনি কাপকেইটা ভাঙিলে যেতিয়া মোক এনেকুৱা কাপ আনি দিবই লাগিব। ক'ৰ পৰা আনে, কেনেকৈ আনে, সেইবোৰ আপোনাৰ কথা, কিন্তু আপুনি মোক আনি দিবই লাগিব। ঐ মা, তই কাইলৈ ঘৰলৈ যামগৈ বুলি ক'লি যে, কিয় ক'লি কচোন? মোৰ মূৰটো সঁচাকৈ বহুত বেয়াকৈ গৰম হৈছে। তই এনেকুৱা অকৰ্মী কাণ্ড কৰিব পাৰ, মোৰ বিশ্বাস নহয়। আৰে আমি ইয়াত সদায় কাৰণে থাকিবলৈ আহিছোঁ, কিবা এটা বুদ্ধি কৰিব লাগে। তই ওলটাই অকৰ্মী কাণ্ড কৰি আছ। গগন, তই যে মোৰ ওপৰত খং কৰিছ সেই কথাও মই জানো, কিন্তু এটা কথা মনত ৰাখিবি, তোৰ মাৰে ইমান অকৰা নহয়। কিবা এটা কাম কৰাৰ আগত তোৰ মাৰে ভাবি চিন্তিয়ে কৰে। মা, তই কি কৈছ মই একো বুজা নাই, কিন্তু তোৰ কথাটো শুনি এনেকুৱা লাগিছে যেন তই কিবা ডাঙৰ বুদ্ধি কৰিছ। তোৰ মূৰত কি চলি আছে মা, কচোন মোক। মই তোক কৈছোঁ নহয়, এতিয়া মই কাকো একো নকওঁ। মাত্ৰ কাইলৈ ৰাতিপুৱালৈ অপেক্ষা কৰ, আৰু দেখিবি মই যি বিচাৰিছোঁ সেইটোৱে হ'ব। কাৰণ মই মোৰ নাতিক ভালকৈ চিনি পাওঁ, আৰু সি কেতিয়াও নিবিচাৰিব
যে তাৰ আইতাকে মনত দুখ পাওক। নাথাকোঁ আৰু ইয়াত। বাইদেউ, আমাক জোৰ কৰি লাভ নাই। নোৱাৰোঁ আৰু এইখন ঘৰত থাকিবলৈ। আদিত্য, তুমিও আমাক বেয়া নাপাবা। এইখন ঘৰ আমাৰ একো গুৰুত্বই নাই যেতিয়া কেনেকৈ থাকিম? ভাবিছিলোঁ ইমান বছৰ আহিছে যেতিয়া কেইদিনমান থাকি যাম, কিন্তু নাই। সাধাৰণ কাপ এটাৰ কাৰণে যদি ইমান বেয়াকৈ কোনোবাই কথা শুনাই, তেনেকৈ আৰু ঘৰত থাকিব পাৰিনে? নাই নাই, আমাৰ গাঁৱতেই ভাল। যামগৈ, কাইলৈকে যামগৈ। ইয়াত থাকিলে আৰু অশান্তিহে হ'ব। গগনা, কথাবোৰ তেনেকৈ নক'বাচোন। তোমালোক যামগৈ বুলি ক'লেতো আমি যাব দিব নোৱাৰোঁ। ইমান বছৰ মূৰত আহিছা, কেইদিনমান থাকি যাবা। আৰু শুনা, মেঘাৰ কথাবোৰ ধৰি নাথাকিবা। তাই চাগে কিবা কথাত খং উঠি আছিল, সেইকাৰণে জিতি কৈ দিলে। হ'ব দিয়া। ৰ'বা মা, সকলো কথা বাদ দিব ক'লে বাদ দিব নোৱাৰি। খুৰীয়ে ঠিকেই কৈছে। এটা সাধাৰণ কাপোৰ কাৰণে মেঘা খুৰীক ইমান বেয়াকৈ কথা শুনাইছে। ৰ'বা, মই মেঘাক মাফ নকৰোঁ কেতিয়াও। খুৰী, তোমালোক ইয়াতে থাকিবা। কাইলৈ ঘৰলৈ যোৱাৰ কোনো দৰকাৰ নাই। মোৰ বুদ্ধিটো দেখোন ভালকৈ কামত দিছে। ভালেই হ'ল, মই এনেকুৱাকৈ অভিনয় কৰি দিলোঁ। এতিয়া আদিত্যই মেঘা ঠিকছে গালি দিব আৰু মই চাই থাকিম। মেঘা, 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 এইফালে আহা। তোমাৰ লগত কথা আছে, সোনকালে আহা। কি হ'ল আদি? কি ইমান চিঞৰি আছা? কোৱা, কি কথা আছে? মেঘা, তুমি কি হ'ল বুলি প্ৰশ্ন কৰিছা মোক? খুৰীক কি ক'লা তুমি? খুৰীয়ে যে ইমানকৈ দুখ কৰিছে, এটা কাপৰ কাৰণে খুৰীক তুমি আজি ইমানবোৰ কথা শুনাই দিলা। শুনা মেঘা, তেনেকুৱা কাপ মই আনি দিম তোমাক, কিন্তু তুমি খুৰীক তেনেকুৱা কথা শুনাব নালাগিছিল। তোমাৰ এইবোৰ কথা শুনি খুৰীহঁত কাইলৈ ঘৰলৈ যামগৈ বুলি কৈছে। কি ক'লোঁ মই খুৰীক? শুনা আদিত্য, সেইকেইটা বহুত দামী কাপ আছিল, আৰু সেইকেইটা কোনোবাই ভাঙিব আৰু মই চাই থাকিম, তেনেকুৱাতো হ'বই নোৱাৰে। তাকে মই খুৰীক ক'লোঁ, যেনেকৈ ভাঙিছে তেনেকৈ আনি দিব, বাছ, আৰু একো কোৱা নাই। আৰু সেইটো কথাতে যদি খুৰীয়ে ইমান অভিনয় কৰিব পাৰিছে, তেনেহ'লে যাওকগৈ, নালাগে আমাৰ ঘৰত থাকিবলৈ। গগন, ক'ত কি হৈছে বাৰু? ইমান হুলস্থুল শুনিছোঁ যে। চাওঁগৈচোন ব'ল, কোনেনো ইমান চিঞৰ বাখৰ লগাই আছে? জানো পাই, এইখন ঘৰত চোন হুলস্থুল হৈয়ে থাকে। আদিত্য, বৌ আৰু মেঘা মাতহে শুনিছোঁচোন। তাহাঁতৰ মাজতে কিবা হৈছে চাগে। মেঘা, কি ক'লা? তুমি এনেকুৱা কথা ক'ব পাৰা? তাৰমানে তুমি খুৰীহঁত ইয়াৰ পৰা গুচি যোৱাটো বিচাৰিছা? হা? ইয়াত থকাৰ কাৰণে বেয়া পাইছা তুমি, সেইকাৰণে জিতি বকি আছে চবকে। কিন্তু আদি, মই মেঘা, আৰু একো নক'বা। এইকেইদিন তোমাৰ কি হৈছে সেয়া মই নাজানো, কিন্তু মই মন কৰি আছোঁ বহুত দিনৰ পৰা। সৰু সৰু কথাত তুমি বহুত বেছি খং কৰিবলৈ লৈছা। খুৰীটো জানিব যে কাপকেইটা ভঙা নাই, অকস্মাত পৰি গ'ল, তাতে তুমি ইমান বেয়াকৈ ক'ব লাগেনে খুৰীক? খুৰীৰ পৰা এতিয়াই ক্ষমা খোজা। পাপা কি হ'ল ন? পাপা মোক গালি পাৰিলে জানানে মা? মই চাইকেল চলাবলৈ যাম বুলি কৈছিলোঁ আকৌ, পাপা মোক গালি পাৰিলে। মা, তুমি পাপা ক'ব যোৱাচোন মোৰ লগত চাইকেল চলাবলৈ যাবলৈ। বৃষ্টি, মোক এতিয়া একো কৈ নাথাকিবা। মোৰ বহুত খং উঠি আছে। যোৱা, তুমি নিজৰ কাম কৰা, আৰু কোনো দৰকাৰ নাই চাইকেল চলাবলৈ যোৱাৰ। যেতিয়া বতৰ ভাল কৰিব তেতিয়া যাবা। এতিয়া যোৱা, কি কৰিব আছে কৰি থাকা, কিন্তু মোৰ ওচৰৰ পৰা আঁতৰি যোৱা। গগনা, তই কিন্তু কম টেঙৰ নহয় দেই। ভালেই দে, মেঘাক এহেকা দিলি। তাইৰ মুখখন নহ'লে বৰকৈ চলে। ডাঙৰৰ মুখে মুখে বেছি কথা কয় তাই। মই ভালেই পাইছোঁ। পাৰিলে মানে তাইক আৰু অলপ গালি খোৱাবিহে আদিৰ পৰা। আদি বৰ বেছি গুৰুত্ব দিয়ে নহয় তাইক এতিয়া। মই ইমান অকৰা নহয় নহয়, আপুনিহে মই অকৰা বুলি ভাবে আকৌ। এতিয়া চাই থাককচোন আৰু মই কি কি কৰোঁ। এনেও বুদ্ধি কৰি কৰি বাইদেউৰ পৰা কাপোৰ ল'লোঁ, তাৰপিছত আকৌ মেঘা গালি খালোঁ। আৰু ৰ'ব, আৰু বহুত কাম বাকী আছে। সদায় কাৰণেতো ইয়াতে থাকিম মই। কথাবোৰ এতিয়াহে মই গম পাইছোঁ। খুৰীয়ে তাৰমানে আদিৰ চকুত বেয়া কৰিবলৈ এইবোৰ কৰি আছে, আৰু মই ভুলৰ ওপৰত ভুল কৰি গৈ আছিলোঁ। কিন্তু এতিয়াও আৰু মই ভুল নকৰোঁ। খুৰীয়ে বুদ্ধি কৰিছে নহয়, ময়ো বুদ্ধি কৰিম এতিয়া। ইহঁতক এইখন ঘৰৰ পৰা সোনকালে খেদিব লাগিব, নহ'লে নহ'ব আৰু। আৰু এই বুঢ়ীজনী বহুত বেছি মুখ চলাইছে। আমাৰ ঘৰত থাকিছে আৰু আমাকেই নীতি নিয়ম দেখায়। বাহ, মায়ে কথাবোৰ শুনি থাকিব পাৰে, মই নুশুনো দেই। মই লোকৰ মতে কেতিয়াও নচলোঁ। চাওঁচোন আৰু কি কি বুদ্ধি কৰে। এইবাৰ মই খেল খেলিম, সিহঁতৰ জালত সিহঁতকে ফচাম।